নমস্কাৰ সকলোকে মই ইউটিউব চেনেল প্ৰজ্ঞা আসামলৈ স্বাগতম জনাইছো। আজি এটা নতুন ভিডিঅ' দশম শ্ৰেণীৰ বৃত্ত অধ্যায়টোৰ 10.2 কুৱেশ্যন নম্বৰ 9। তো কুৱেশ্যন নম্বৰ 9 টো মই লিখি থকা নাই, তোমালোকে কিতাপখন ওলাই ল'বা। জাষ্ট মই চিত্ৰটো আঁকি লৈছো হা, চিত্ৰটো আঁকি লৈছো আৰু কুৱেশ্যনটো তোমালোকে চাই লোৱা। কুৱেশ্যনটো আছে চিত্ৰত এনেকুৱা xy আৰু x ডেশ y ডেশ দুডাল সমান্তৰাল স্পৰ্শক। ইডাল হল xy, ইডাল xy স্পৰ্শক, এই বৃত্তটোৰ স্পৰ্শক, স্পৰ্শবিন্দু P আৰু x ডেশ y ডেশ এডাল স্পৰ্শক, স্পৰ্শবিন্দু হল Q। নিশ্চয় দেখিছা এইটো Q স্পৰ্শবিন্দু। আৰু আন এডাল স্পৰ্শক AB এ xy আৰু xy আৰু x ডেশ y ডেশক বিত কাটে। চোৱা এই C বিন্দুটোত আৰু এডাল স্পৰ্শক দেখিছা, আৰু এডাল স্পৰ্শক, এডাল হল এইডালে xy a বিন্দুত কাটিছে আৰু x ডেশ y ডেশক b বিন্দুত কাটিছে। চাবা C বিন্দুত মানে আৰু এডাল স্পৰ্শক যেডালে xy a বিন্দুত কাটিছে, x ডেশ y ডেশক কি বিন্দুত কাটিছে, b বিন্দুত কাটিছে। এতিয়া প্ৰমাণ কৰা যে AOB 90 ডিগ্ৰী, আমি AOB কোণটো 90 ডিগ্ৰী বুলি দেখাব লাগে। চাবা AOB এই কোণটো আমি কিমান ডিগ্ৰী বুলি দেখাব লাগে, 90 ডিগ্ৰী বুলি দেখাব লাগে। কথাটো মন কৰিবা, AOB এই কোণটো আমি 90 ডিগ্ৰী বুলি দেখুৱাম। এতিয়া এই কোণটো আমি 90 ডিগ্ৰী বুলি কেনেকৈ দেখুৱাম, চাবা একদম মজা হৈ আছে। তোমালোকে এটা কথা জানা, গণিতটো বহুত জটিল যেন লাগিব তোমালোকৰ, কিন্তু একদম ইজি। চাই থাকা মনোযোগ দিয়া। চোৱা এইডাল যদি এডাল ৰেখা হয়, এইডাল কি হয়, এডাল যদি ৰেখা হয়, এই ৰেখাডালৰ ওপৰত এনেকে তোমাৰ যিমান কি কোণ নাথাকক কিয়, এই কোণ তিনিটা লগ লাগি কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী হয়। এডাল ৰেখাৰ ওপৰৰ কোণবিলাক 180 ডিগ্ৰীয়ে হয়। তো গতিকে তোমালোকে যদি এইডাল এডাল ৰেখা, যদি মানে আৰু ভাবিব নালাগে, এইডাল এডাল ৰেখাই হয়, এইডাল এডাল ৰেখা দেখিছা নহয়, এইডাল এডাল কি ৰেখা। তো এই ৰেখাডালত ওপৰত এইটো এটা, এইটো এটা, এইটো এটা, তিনিটা কোণ আছে। এই তিনিটা কোণ 180 ডিগ্ৰী। তাৰে ভিতৰত আমি এই মাজৰ এইখিনি AOB এইখিনিক আমি 90 বুলি দেখাব লাগে, মাজৰখিনিক AOB খিনিক হয়। তো এতিয়া চোৱা আমি কেনেকে দেখুৱাম, এটা সৰু কথা এটা মন কৰিবা। আমি যদি এনেকে ধৰা তিনিটা কোণ আছে, এনেকে যদি চাৰিটা বনাই লওঁ, এইটো 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 এইটো, তিনিটা কোণ আছে, চাৰিটা বনাই লওঁ। এইটো আৰু এইটো যদি সমান বুলি দেখুৱাও, এইটো আৰু এইটো যদি সমান বুলি দেখুৱাও, গতিকে এই গোটেইকেইটা লগ লাগি কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী। তো এই দুটা আধা আধা হ'ব, আধা আধা হলে 180ৰ আধাটো কিমান হৈ যাব, 90 ডিগ্ৰী হৈ যাব। চাবা সেইকাৰণে আমি ইয়াক চাৰিটা ভাগ কৰি ল'ম, এইডাল সংযোগ কৰি দিম। কোনডাল সংযোগ কৰি দিম, OC হয়। এইডাল সংযোগ কৰি দিওঁতে এটা দুটা তিনিটা চাৰিটা, এটা দুটা তিনিটা চাৰিটা কোণ হৈ গ'ল। এই কোণ চাৰিটাক মই নাম্বাৰিং কৰিম। চাবা এই কোণটোক 1 নম্বৰ দিলো সুবিধাৰ বাবে, এই কোণটোক দিলো কেই নম্বৰ, 2 নম্বৰ, এই কোণটোক দিলো কেই নম্বৰ, 3 নম্বৰ, আৰু এই কোণটোক দি থলো 4 নম্বৰ। তো ইয়াতে কেইটা কোণ হল, এটা দুটা তিনিটা চাৰিটা কোণ হৈ গ'ল। এতিয়া আমি এই AOB এই কোণটোক কিমান ডিগ্ৰী বুলি দেখুৱাব লাগে, 90 ডিগ্ৰী। এতিয়া AOB 90 ডিগ্ৰী দেখাব লাগিলে AOB কোন দুটা কোণ আছে চোৱা, কোণ নম্বৰ 2 আৰু কোণ নম্বৰ 3, 2 নম্বৰ কোণটো আৰু 3 নম্বৰ কোণটো লগ লাগি AOB হৈছে না নাই কোৱা, কোন দুটা লগ লাগি AOB, 2 আৰু 3 লগ লাগি AOB হৈছে। গতিকে আমি যদি এনেকুৱা কৰো যে 1 নম্বৰ আৰু 2 নম্বৰ কোণ যদি সমান বুলি দেখুৱাও, 3 নম্বৰ আৰু 4 নম্বৰ কোণ যদি সমান বুলি দেখুৱাও, তো তোমালোকে এটা কথা মন কৰা, এইডাল এডাল ৰেখা ন, মই আগতে গণিতটো বুজাই লৈছো কৰাৰ আগতে, এইডাল এডাল কি ৰেখা। তো ৰেখাডালৰ ওপৰত 4টা কোণ আছে, এটা দুটা তিনিটা চাৰিটা বনাই ললো, লৈ এইকেইটা কিমান ডিগ্ৰী হল, 180 ডিগ্ৰী হল। এইখিনি লিখিব নালাগে, বুজি লোৱা। 1 আৰু 2 যদি সমান বুলি দেখুৱাও, 1ৰ ঠাইতো মই কি লিখিব পাৰিম, 2, 2ৰ ঠাইতো মই কি লিখিলো, 2 লিখিলো, কাৰণ আমাক 2 আৰু 3 কোণ দুটাৰ যোগফলটো লাগে।
2 আৰু 3 লগ লাগিহে এ ও বি হ'ব এ ও বিক 90 দেখাব লাগে 3 তো 3 ৰাখিলো 4 টোত ঠাইত কি লিখিম 3 লিখিম কাৰণ কিয় 3 আৰু 4ক আমি সমান বুলি দেখুৱাই লম কিয় দেখুৱাই লম তোমালোকে নিশ্চয় আগতীয়াকে বুজি লোৱা যে মই গণিতটো কেনে কিয় তেনেকে আৰম্ভ কৰিম সেই কথাটো আগতীয়াকে বুজি লোৱা আগতীয়াকে বুজি ললে তোমালোকৰ ক্ৰিয়েটিভিটিটো আহিব মেথছ এটা মই কৰি দি তোমালোকে কৰাটো ডাঙৰ কথা নহয় মই কিয় তেনেকে কৰি আছো সেই কথাখিনি জানাটো তোমালোকৰ মানে এটা ক্ৰিয়েটিভিটি ডেভেলপ কৰিব বেলেগ মেথছ বিলাক কৰিব পাৰিবা চাবা মই একত ঠাইত 2 কিয় লিখিলো কাৰণ আমাক 2 লাগে 4 ঠাইতো মই 3 লিখিলো কাৰণ আমাক 3 লাগে 2 আৰু 3 লগ লাগি 90 হ'ব লাগে এতিয়া একত ঠাইত যে 2 লিখিলো সেইভাবে 1 নম্বৰ আৰু 2 নম্বৰ কোণটো আমি কি কৰি ল'ব লাগিব সমান কৰি ল'ব লাগিব 3 আৰু 4 নম্বৰ কোণটো আমি কি কৰি ল'ব লাগিব সমান কৰি ল'ব লাগিব এতিয়া ইয়াতে চাবা দুটা কোণ 2 হ'ল আৰু দুটা কোণ কিমান হ'ল 3 হ'ল এটো 180 ডিগ্ৰী নিশ্চয় বুজি পালা এতিয়া এই দুটাৰ পৰা যদি 2 টো কমন লও কোণ 2 থাকিল আৰু ইয়াতে কি থাকিল কোণ 3 থাকিল এই ইয়াৰ পৰা 2 টো কমন লৈছো 180 ডিগ্ৰী এটা 2 টো ইয়াতে পূৰণ হৈ আছে 2 টো ইফালে হৰণ হ'ব 180 ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 90 গতিকে কোণ 2 আৰু কোণ 3 থাকি গল কোণ 2 আৰু কোণ 3 এটা কোণ 2 আৰু কোণ 3 লগ লাগি গোটেইটো হ'ব গোটেইটো মানে এ ও বি হ'ব হৈ গল নে এ ও বি 90 তো এই বস্তুখিনি আমি দেখাব লাগে তো এই কাৰণে আমি কি কৰিব লাগিব 1 নম্বৰ কোণটো আৰু 2 নম্বৰ কোণটো কি বুলি দেখুৱাই ল'ব লাগিব সমান বুলি দেখুৱাই ল'ব লাগিব নিশ্চয় বুজি পাইছা গণিতটো এতিয়া কোৰ পৰা আৰম্ভ কৰিম আমি আৰু ওসি ডাল কিয় সংযোগ কৰিলো সেইটো কথাও নিশ্চয় বুজি পাইছা চোৱা ওসি সংযোগ কৰা হল ওসি ডাল কি কৰিলো সংযোগ কৰিলো কিয় কৰিলো নিশ্চয় বুজি পাইছা এতিয়া সংযোগ কৰাতে এইটো এটা এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ কোণক আমি সমান বুলি দেখুৱাব লাগিব কিয় দেখুৱাব লাগিব বুজি পালা তো 1 নম্বৰ আৰু 2 নম্বৰ কোণক সমান বুলি দেখুৱাবলৈ 1 নম্বৰ কোণত যেটো ত্ৰিভুজ আছে 2 নম্বৰ কোণ থকা যেটো ত্ৰিভুজ আছে সেই দুটা ত্ৰিভুজক আমি সৰ্বাংগ সম বুলি দেখুৱাব লাগিব নৱম শ্ৰেণীত পাইছিলা যে দুটা ত্ৰিভুজ সৰ্বাংগ সম কেতিয়া হয় যাৰ যেতিয়া তাহাতৰ তিনিজোৰ অনুৰূপ অংশ কি হয় সমান হয় গতিকে আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লম এতিয়া চাবা এতিয়া ত্ৰিভুজ এইটোৰ নাম দিলো OPA আৰু ত্ৰিভুজ এইটোৰ নাম দিলো OCA এৰ পৰা পাও OPA আৰু OCA এৰ পৰা কি পাও সেইটো চাবা ইয়াতে কি কি সমান আছে ইয়াৰে তিনিজোৰ এই দুটাক আমি সৰ্বাংগ সম দেখুৱাম কিয় সৰ্বাংগ সম দেখুৱাম 1 নম্বৰ আৰু 2 নম্বৰ কোণটো আমাক কি লাগে সমান লাগে তো ইয়াৰে এই কোণটো 90 ডিগ্ৰী ইয়াৰে এই কোণটো 90 ডিগ্ৰী এই দুটা সৰ্বাংগ সম দেখুৱাব লাগিলে ইয়াৰে তিনিজোৰ অনুৰূপ অংশ এট লিষ্ট কি হ'ব লাগিব সমান হ'ব লাগিব চাবা সমান কেনেকৈ হৈ আছে এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী কিয় 90 ডিগ্ৰী তোমালোকে এটা উপপাদ্য মই দিছিলো আগৰ ভিডিঅত যে এইডাল এটা স্পৰ্শক এইটো স্পৰ্শবিন্দুত আমি যিডাল ব্যাসাৰ্ধ টানো সেই ব্যাসাৰ্ধডাল স্পৰ্শকডালৰ সৈতে লম্ব গতিকে এই কোণটো কিমান ডিগ্ৰী হ'ব 90 গতিকে এইডালো এডাল স্পৰ্শক এইটো স্পৰ্শবিন্দু তাত টনা এডাল ব্যাসাৰ্ধ এইডালো ইয়াৰ কি হ'ব লম্ব হ'ব গতিকে এইটো 90 ডিগ্ৰী এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী হয় চাবা কোণ এইটোৰ নাম কি হ'ব OPA সমান এইটোৰ নাম কি হ'ব OCA এই দুটা কিয় সমান কাৰণ উভয়ে কিমান ডিগ্ৰী 90 ডিগ্ৰী তো নিশ্চয় বুজি পালা তাৰ পিছত এইটো এটা ত্ৰিভুজ ইয়াৰো OA এডাল বাহু আৰু এইটো ত্ৰিভুজৰো OA এডাল বাহু গতিকে এইটো ত্ৰিভুজৰ OA ডাল এইটো ত্ৰিভুজৰ OA ডালৰ লগত সমান কেনেকুৱা বাহুক তোমালোকে নিশ্চয় জানা সাধাৰণ বাহু বুলি কয় OA সমান কি OA এনেকুৱা বাহুক আমি কি বাহু বুলি কম সাধাৰণ বাহু ঠিক আছে এডাল সাধাৰণ বাহু তাৰ মানে এই দুটা ত্ৰিভুজৰ দুজোৰ অংশ সমান হ'ল আৰু কি সমান আছে চাবা এইটো ত্ৰিভুজৰ OA ডাল চোৱাচোন সৰি OP ডাল চোৱা আৰু এইটো ত্ৰিভুজৰ OC ডাল চোৱা OP ডালৰ এডাল ব্যাসাৰ্ধ OC ডালৰ এডাল ব্যাসাৰ্ধ
হয় আৰু তোমালোকে জানা এই এটা বৃত্তৰে ব্যাসাৰ্ধ গতিকে এটা বৃত্তৰ ব্যাসাৰ্ধবিলাক সদায় কি হয় সমান হয় সেই কাৰণে এইটো ত্ৰিভুজৰ OP ডাল এইটো ত্ৰিভুজৰ কাৰ সৈতে সমান OC ৰ সৈতে সমান মানে OP ডাল OC ৰ সৈতে কি সমান কিয় সমান একে বৃত্তৰ ব্যাসাৰ্ধ একে বৃত্তৰ ব্যাসাৰ্ধ গতিকে এই দুটা ত্ৰিভুজৰ তিনিজোৰ অনুৰূপ অংশ কি হৈ গল সমান হৈ গল গতিকে ত্ৰিভুজ দুটাক আমি কি বুলি ক'ব পাৰো সৰ্বাংগ সম বুলি ক'ব পাৰিম এতিয়া ত্ৰিভুজ দুটাক চাবা হয় তো গতিকে ত্ৰিভুজ OPA সৰ্বাংগ সম ত্ৰিভুজ OCA এটা বিধিটো কি হ'ব এটা বিধি সৰ্বাংগ সমৰ এটা বিধি লাগিব বিধিটো কি হ'ব প্ৰথমতে তোমালোকৰ কি সমান হৈছে চোৱা 90 ডিগ্ৰী কোণ দুটা সমান হৈছে 90 ডিগ্ৰী কোণক আমি সমকোণ বুলি কওঁ তাৰ পিছত এইডাল সমকোণৰ বিপৰীতে কৰ্ণ এইডালও সমান হৈছে তাৰ পিছত আৰু এজৰ কি সমান হৈছে বাহু গতিকে হ ক বা বিধিমতে এই ত্ৰিভুজ দুটা কি হৈছে সৰ্বাংগ সম হৈছে গতিকে এতিয়া সৰ্বাংগ সম সৰ্ব অংগই কি সমান গতিকে সৰ্বাংগ সম যেহেতু হল তাৰ সকলোবোৰ অংগই কি হৈ গল সমান হৈ গল তো হেহে চাবা হেহে আমি ইয়াৰে 1 নম্বৰ কোণটো আৰু ইয়াৰে 2 নম্বৰ কোণটোক আমি কি বুলি ক'ব পাৰিম সমান বুলি ক'ব পাৰিম কাৰণ এই ত্ৰিভুজ দুটা কি সৰ্বাংগ সম তো হেহে কোণ 1 আৰু কোণ 2 আমি কি বুলি ক'ব পাৰিম সমান আৰু এইটো কোৱা হয় বাই CPCT এই বস্তুখিনি ক্লাস 9 ত তোমালোকে ডিটেইলছত পাইছা CPCT মানে কি মানে সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংশ কৰেসপন্ডিং পাৰ্টস অফ কংগ্ৰেন্স ট্ৰায়াঙ্গল ঠিক আছে এই 1 নম্বৰ আৰু 2 নম্বৰ কোণটো কি হল সমান হল কিয় সমান বুলি দেখুৱালো তোমালোকে নিশ্চয় গম পাইছা আমাৰ লক্ষ্য ক'ত আছে মই প্ৰথমতে আলোচনা কৰি লৈছো ইয়াৰ পিছৰ পাৰ্টখিনি মই ইফালে লিখিম তোমালোকে তলে তলে লিখি যাবা ঠিক আছে তো 1 নম্বৰ আৰু 2 নম্বৰ কোণ যিদৰে সমান হল ঠিক একেদৰে 3 নম্বৰ কোণ আৰু 4 নম্বৰ কোণটো কি হ'ব সমান হ'ব কেনেকৈ সমান হ'ব এই দুটা ত্ৰিভুজক যদি সৰ্বাংগ সম বুলি দেখুৱাও তেতিয়া হলে 3 নম্বৰ কোণটো আৰু 4 নম্বৰ কোণটো কি হ'ব সমান হ'ব কিন্তু জ্যামিতিত এই একে একে যদি দুটা বস্তু দেখুৱাব লগা হয় আমি সমান বুলি আৰু তাক দ্বিতীয়বাৰ দেখাই থকাৰ দৰকাৰ নাই গতিকে আমি এই শব্দটো লিখি পেলাই একেদৰে লিখি পেলাই আমি 3 নম্বৰ কোণ আৰু 4 নম্বৰ কোণটোক আমি কি বুলি কৈ দিব পাৰো সমান বুলি কৈ দিব পাৰো কাৰণ 1 আৰু 2 যিদৰে সমান হল ঠিক একেদৰে 3 আৰু 4 কোণো কি হ'ব সমান হ'ব এইটোক আমি 2 নম্বৰ দি থলো ঠিক আছে তো এতিয়া বা মই এনেকে লিখো সোৱা যেহেতু এতিয়া আমি মেইন কামখিনি কৰিব পাৰো তো এই দুটা কিয় সমান দেখুৱাই ললো তোমালোকে নিশ্চয় বুজি পাইছা এডাল কিয় টানিছিলো তাকো বুজি পাইছা যেহেতু এই POQ এডাল ৰেখা হয় নে নহয় POQ এডাল কি ৰেখা POQ এডাল কি ৰেখা এতিয়া এডাল ৰেখাৰ ওপৰত তোমাৰ যিমানে কি কোণ নাথাকক কিয় এই গোটেই কোণবিলাক লগ লাগি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় তো গতিকে আমাৰ কেনেকুৱা হ'ব চাবা কোণ 1 কোণ 2 কোণ 3 আৰু কোণ 4 লগ লাগি কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব নিশ্চয় বুজি পালা এতিয়া আমাকতো 1 আৰু 4 নম্বৰ কোণটো নালাগে আমাক 2 আৰু 3 নম্বৰ কোণটোহে লাগে কাৰণ কিয় A O B টোক 90 দেখুৱাব দিছে হয় গতিকে 2 আৰু 3 লগ লাগিলে A O B হৈ যাব গতিকে একৰ ঠাইতো আমি লিখিব পাৰিম কি 2 একৰ ঠাইত কিয় 2 লিখিলো বুজি পালা মই 2 আৰু 3 কোণ লাগে হয় গতিকে একৰ ঠাইত কিয় 2 লিখিলো বুজি পালা আৰু কিয় লিখিব পাৰিলো ইয়াতে চোৱা 1 আৰু 2 সমান সেই কাৰণে 1 আৰু 2 কি কৰি লৈছো সমান কৰি লৈছো 2 ঠাইত আমি 2 লিখিম 3 ঠাইতো আমি 3 লিখিম কিন্তু 4 ঠাইতো আমি কি লিখিম 3 লিখিম কিয় লিখিলো বুজি পাইছা কিন্তু কিয় লিখিব পাৰিলো ইয়াতে বুজি পাইছা কিয় লিখিলো আৰু কিয় লিখিব পাৰিলো কিয় লিখিলো নিশ্চয় বুজি পাইছা আৰু কিয় লিখিব পাৰিলো কাৰণ 3 আৰু 4 কি সমান
ঠিক আছে ইয়াতে দেখিলা তোমালোকে দুটা কোণ 2 আছে কোণ 2 কেইটা আছে দুটা টুৱাইস এংগল 2 আৰু কোণ 3 কেইটা আছে দুটা আছে টুৱাইস এংগল 3 ইকুৱেল কিমান ডিগ্ৰী 180 ডিগ্ৰী হয় নিশ্চয় বুজি পাইছা এতিয়া ইয়াতে কেইটা কোণ আছে দুটা দুইটো কি কৰা কমন লোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে দুইটো কমন লোৱা ললে ইয়াতে কি থাকিল এংগল 2 প্লাস এংগল কি 3 ইকুৱেল 180 ডিগ্ৰী ঠিক আছে এতিয়া তোমালোকে চোৱা দুইটো ইহতৰ লগত কি হৈ আছে পূৰণ এইফালে গলে কি হ'ব হৰণ দুইৰে আমি 180 ক হৰণ কৰিলে কিমান পালো 90 ডিগ্ৰী পালো তোমালোকে এইটো কথা বুজি পাইছা ইয়াতে থাকিল কোণ 2 প্লাস কোণ 3 এতিয়া তোমালোকে চোৱা কোণ 2 আৰু কোণ 3 যোগ হলে কি হ'ব এইটো হল কোণ 2 আৰু এইটো হল কি কোণ 3 এই 2 আৰু 3 লগ লাগিলে এইটো হ'ব এইটোৰ নাম কি হ'ব এ ও বি নিশ্চয় বুজি পাইছা তো ইয়াত ঠাইত মই কি লিখি দিব পাৰো এ ও বি ইকুৱেল কিমান ডিগ্ৰী 90 ডিগ্ৰী এইটোৱে দেখুৱাব দিছিল নাই চোৱা দেখুৱাব দিছিল হয়নে তো আমাৰ প্ৰমাণিত হৈ গল তো নিশ্চয় বুজি পাইছা তো ভিডিওটো পজ কৰি তোমালোকে লিখি লোৱা তো এইটো আছিল ইম্পৰ্টেন্ট বস্তু বহুত বাৰ আহিছে মেট্ৰিকত হা ভিডিওটো পজ কৰি লিখি লোৱা তো নিশ্চয় বুজি পাইছা তো গণিতটো মই কৰি দিছো এইটো ডাঙৰ কথা নহয় গণিতটো বুজি পেলাই সেই গণিতটো নিজে কৰি লোৱাৰ টেকনিক এবিলিটি খিনি আনাটোহে ডাঙৰ কথা গতিকে পঢ়া শুনা কৰিবা আজিলৈ এৰিছো পুনৰ এটা নতুন ভিডিঅত অতি সোনকালে লগ পাই আছো ধন্যবাদ